আপোনাৰ নাম? এছ দাস। ঠিক আছে। ফুল নহয় গোন্ধ আছে, কয়লা নহয় কিন্তু জুই আছে, কি হ'ব? ফুল নহয় গোন্ধ আছে, গোন্ধ আছে, কয়লা নহয় জুই আছে। জুই আছে। চৰি, ফুল নহয় গোন্ধ আছে, কয়লা নহয় কিন্তু জুই আছে। আইডিয়া কৰিব পৰা নাই দেই। টাইম লাগিলে লওক, চিন্তা কৰকচোন অলপ। ক'ত মানে গোন্ধ আছে, ফুল নহয়, কয়লা নহয় কিন্তু জুই আছে, কি বস্তু হয়? আৰু ডেইলি লাইফতে পাওঁ বস্তুবোৰ। গোন্ধ আছে আকৌ জুইও আছে। জুই আছে, সেইকাৰণে বুজাইছে ফুল নহয় গোন্ধ আছে, কয়লা নহয় কিন্তু জুই আছে। নাজানো দেই, চৰি। ট্ৰাই কৰিলে পাৰিলে হয় চাগে। অঁ, ডেইলি লাইফৰে হয়। মই কৈ দি আছোঁ, ধূপ। ধূপ। আপোনাৰ নামটো দাদা? মোৰ নাম গোলাম ৰাব্বানী ভূঞা। ঠিক আছে। আপোনাৰ? হামিদুল হক। ঠিক আছে। আপোনালোকে আইডিয়া কৰিব লাগে খালি হা। কি চাহ মানুহৰ পেটত হয়? কি চাহ? ভাবকচোন, আইডিয়া কৰক। মানুহৰ পেটত এনেকুৱা কি চাহ হয়? আইডিয়া লগাওক, এনেকুৱা কি হ'ব, মানে কি হ'ব পাৰে যিটো মানুহৰ পেটত হয়? চাহ হ'ব লাগিব। পেটত হ'ব লাগিব। চাহ চাহ। এনেকুৱা কি চাহ মানুহৰ পেটত হয়? অলপ আইডিয়া কিবা আহিছে নেকি? এনেকুৱা কি চাহ হয় মানুহৰ পেটত? হিণ্টটো দিয়ে আছোঁ, মানুহৰ পেটতে হয়। হিণ্টটো মই দিয়ে আছোঁ, মানুহৰ পেটত হয়। কি চাহ হয়? মানুহৰ পেটত মই কৰিম নেকি? অলপ আইডিয়া লগাবা। নাই নাই নাই, মই এটাই আমাৰ সাঁথৰ হয়, এটাই সুধিছোঁ, এটাৰে মানে আনচাৰ লাগে মানে। কৈ দিব। নোৱাৰিব? মই কৈ দিওঁ, বাচ্ছা বাচ্ছা। মানুহৰ পেটত নহয় জানো? আমি চাহ বুলি কৈ আছোঁ। বাচ্ছা, মানুহৰ পেটত কি চাহ হয়? বাচ্ছা, লাষ্টত মানে চাহটো লাগি আছে, তো বাচ্ছা হ'ব এনচাৰটো। তোমাৰ নাম? সুমিত বাল্মীকি। তোমাৰ? বিকাশ হাজৰ। ঠিক আছে। আমাৰ সাঁথৰ হয় হিচাপে আইডিয়া কৰিবা হা। কি কাটিলে দীঘল হয়? কি কাটিলে দীঘল হয়? কি কাটিলে আৰু আপোনাৰ অলপ চেষ্টা কৰা, আইডিয়া কৰা। কি কাটিলে দীঘল হয়? এনেতো চব কাটিলে সৰু হৈ যায়, ছুটি হৈ যায়, কিন্তু এইটো কাটিলে দীঘল হয়। নাজানো। অঁ, একো নাই, তুমি চিন্তা কৰাচোন অলপ। অলপ টাইম ভালকৈ অলপ চিন্তা কৰাচোন, অলপ ধ্যান দিয়া তাতে। অলপ মানে তপস্যাৰ নিচিনা কৰাচোন, অলপ ধ্যান দি কৰা একদম। মাংস। মাংস। মাংস কাটিলেতো সৰু হৈ যাব, টুকুৰা টুকুৰা আৰু বেছি সৰু হৈ যাব। কি কাটিলে দীঘল হয়? নাজানো। তুমি অলপ চিন্তা কৰাচোন, অলপ ভালকৈ একদম ধ্যান দিয়া। যেনেকৈ ঋষিমুনিয়ে বহি কিনে গছৰ তলত তপস্যা কৰি থাকে ন, এটা ধ্যানত থাকে, এনেকৈ এটা ধ্যান দিয়া আৰু চিন্তা কৰা। কি কাটিলে দীঘল হয়? দীঘল হয়। এইটো নহ'ব দাদা। নোৱাৰিবা? কি কাটিলে দীঘল হয়? সেইটোৱেতো মই সেইটো সুধি আছোঁ, কি কাটিলে দীঘল হয়? চবেই বস্তু কাটিলেতো সৰুৱে হয়। সৰু হৈ যায়, চব সৰু হৈ যায়, এইটো কাটিলে দীঘল হয়। কিয়ে দীঘল হ'ব আৰু? তাতেতো জেংটো লাগি আছে ন, গণ্ডগোল তাতে আছে। এই গণ্ডগোলটোৰ কাৰণেতো সুধি আছোঁ। কোৱা, আপোনাৰ নাম? মমতা চাহু। ঠিক আছে। এনেকুৱা কি আছে যিটো কাটিলে দীঘল হয়? কাটিলে দীঘল হয়, কি কাটিলে দীঘল হয়? আনিৱেত মানে চিন্তা কৰকচোন, ভাবকচোন, মানে কি কাটিলে, এনেতো চব কাটিলে সৰু হৈ যায়, কিন্তু সেইটো কাটিলে দীঘল হয়। একো নাই, অলপ লাহেকৈ মানে চিন্তা কৰক, টাইম লওক, চিন্তা কৰকচোন। এনে চব কাটিলে সৰু হৈ যায়, কিন্তু সেইটো কাটিলে দীঘল হয়, উল্টা হৈ আছে। নোৱাৰিব? টাইম ল'ব নেকি আৰু? নাই নাই নাই, জানো। মই কৈ দিছোঁ, নালা। নালা কাটিলে দীঘল হৈ থাকিব নহয়। নালাটো যিমানে কাটি থাকিব সিমানে দীঘল হৈ থাকিব, লাম্বা হৈ থাকিব, বহল হৈ থাকিব, লাম্বা হৈ থাকিব, হয়নে? বেলেগ বস্তু কাটিলেতো সৰু হৈ যাব, হয়নে কথাটো? ঠিক আছে, ইমানখিনি টাইম দিলা তাৰ কাৰণে ধন্যবাদ দেই।